নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিল হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী। টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি টংলা চহৰত গণবিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আছুৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপৰিও আপছু আছাকে ধৰি কেইবাটাও জাতীয় সংগঠনে অংশগ্ৰহণ কৰে। প্ৰতিবাদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ হাই হাই, অসম চৰকাৰ হাই হাই, নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণত মানি লোৱা নহ'ব আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সদায় সদায় অসম আৰু অসমীয়াৰ বিৰুদ্ধে কাম কৰি আহিছে। আজি আমি দেখিবলৈ পাইছোঁ যে বাংলাদেশীৰ হিন্দুৰ ধৰ্মৰ বাহানা লৈ তেখেতসকলে বাংলাদেশী আনি অসমত সংস্থাপন কৰিব বিচাৰিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 1978 চনৰ 12 মাৰ্চতে আমি ইনাৰ লাইন পাৰ্মিটৰ কথা কৈছিলোঁ, কিন্তু সময়ত আমি দেখিবলৈ পাওঁ ইনাৰ লাইন পাৰ্মিটৰ কোনো ব্যৱস্থা নাই। আজি 6ষ্ঠ অনুসূচীৰ কথা কৈ থকা হৈছে, কিন্তু অসমত 6ষ্ঠ অনুসূচীৰ কোনো ব্যৱস্থা নাই। আৰু কেন্দ্ৰীয় চৰকাৰে সৰ্বানন্দ সোণোৱালৰ লগত লগ হৈ অসমত বাংলাদেশীৰ ওপৰত জাপি দিব বিচাৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি ঘোষণা কৰিছোঁ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শেষৰজন সদস্য জীয়াই থকালৈকে অসমত আমি কেব মানি নলওঁ। আৰু আমি পুনৰবাৰ কৈছোঁ সৰ্বানন্দ সোণোৱালক, আপোনাৰ যদি অকণমান অসমীয়াৰ তেজ আছে, অসমৰ কৃষ্টি সংস্কৃতি ভাষা সংস্কৃতিৰ কথা আপুনি এবাৰ চিন্তা কৰক। আৰু যদি আমি কৰি থকা গণতান্ত্ৰিক আন্দোলনৰ কথা যদি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে বুজি নাপায়, অসমৰ জনসাধাৰণে যদি কেতিয়াবা অগণতান্ত্ৰিক কাৰ্যপন্থা হাতত লয়, তাৰ বাবে কিন্তু জগৰীয়া হ'ব। সৰ্বানন্দ নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেজ দি হ'লেও অসমৰ কৃষ্টি সংস্কৃতি ভাষা সংস্কৃতি ৰক্ষাৰ কাৰণে আন্দোলন কৰি যাম। জয় অসম, জয় অসম।
জাতিদংকী নাগৰিকত্ব সংশোধনী বিলখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অসমত অবৈধ বাংলাদেশীক এক সংস্থাপন দিবৰ কাৰণে যিয়ে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে, এই ষড়যন্ত্ৰত সদৌ অসম ছাত্ৰ সন্থা, 30টাকৈ জনগোষ্ঠী সংগঠন, 8টাকৈ জনজাতীয় সাহিত্য বা উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন, সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনগণে আমি কেতিয়াও মানি নলওঁ। কেব আমাক নালাগে, কেব আমাক বলবৎ অসমত বলবৎ কৰিবলৈ আমি কেতিয়াও নিদিওঁ। সোণোৱাল ডাঙৰীয়া, আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপোনাৰ পৰা বহু অসমৰ ৰাইজে আশা কৰিছিল। আপুনি এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব লৈছিল। এনেধৰণে আজি আমি যি ধৰণে সংগ্ৰাম কৰিছোঁ, আপুনি নেতৃত্ব লৈছিল। হাজাৰ হাজাৰ গৰাকী ছাত্ৰ ছাত্ৰীয়ে শিক্ষাবৰ্ষত ত্যাগ কৰিব লগা হৈছিল। Bureau Report, Assam News 24/7.